Anyone look at us. Oh yeah. And I do the way they have this come like see this side forest, the drivers comes. The drivers. What does you shine? Ernest. I'm from Nigeria and I'm a sculptor and I specialize in recycling waste, specifically on tire. Wow, I'm come here to collaborate with Planet Green, to come together to do a project which has to do with recycling. So I'm going to stay here for a month plus, hopefully 40 days, to get this project successful. Reached here and how do you feel? Well, I got here yesterday, be it 2nd of September 2022, and I received a warm welcome with the people, and here I'm putting on their traditional attire that has to do with two states collaborating, try to make this show a successful one. So I think I'm feeling like a king down in their community. But it's not easy, but I know every good thing doesn't come easy. But I thank God I'm here today, which we have been planning this project for going to 2 years, and now I think it's coming to reality. So I think it's a good one and a successful one based on the fact that I'm here. Well, I think this is going to be a tremendous one in the sense that, we are trying to educate them the act of recycling and as well sanitizing, the environment by, getting this raw material which they see as waste in India. So we are trying to educate them, inform them how they can be more creative in terms of exploring this material. And I think, by the end of the show or by the end of the project, they will be able to realize how they can think different and think out of the box and make something out of nothing by trying to explore their environment and seeing and having the mentality that there is nothing as waste. Everything, once you're able to think directly and get those things people didn't see as interesting things, so they're able to identify those things and put them into practice and become useful to themselves. And share on it. All right. Ask the question. It will help them in the sense that Planet Green or Eco Waste founder. আমি এজন আফ্ৰিকান ডেলিগেট এজনক মাতি আনিছোঁ আমাৰ ইণ্ডিয়ালৈ। তেখেত আপোনাৰ টায়াৰ স্কাল্পটাৰ হয়। তেখেতে আপোনাৰ ৱেষ্ট টায়াৰৰ পৰা আপোনাৰ বেলেগ নানান ধৰণৰ জন্তু, চৰাই আৰু বেলেগ ধৰণৰ স্কাল্পটিং কৰে। চ' তেখেতক আমি লাষ্ট 3 years পৰা ট্ৰাই কৰি আছিলোঁ আনিবলৈ কাৰণে ইণ্ডিয়ালৈ, কিন্তু কোভিডৰ কাৰণে আৰু কৰোণাৰ কাৰণে আমি সেইটো ছাকচেছ কৰিব পৰা নাছিলোঁ। এতিয়া তেখেতে আগষ্টৰ 2 তাৰিখে ভিজাটো পাই পেলাই তেখেতৰ এতিয়া 2 মাহৰ কাৰণে ভিজা আছে। তেখেত হোপফুলি আহি পালে আৰু তেখেতৰ পৰা আমি এটা প্ৰজেক্ট কৰিম। এতিয়া প্ৰজেক্টটোৰ নাম হয় প্ৰজেক্ট বিটি, য'ত তেখেতে এতিয়া আপোনাৰ 16 ফিটৰ এটা এলিফেণ্ট বনাব টায়াৰ দি পেলাই স্কাল্পটিং কৰি পেলাই, আৰু তাৰ পৰা আমি শেষলৈকে এটা ৱৰ্কশ্বপ প্ৰভাইড কৰিম 3 days কাৰণে, আৰু তাৰপিছত এটা চেমিনাৰ হ'ব 3 days কাৰণে, য'ত আপোনাৰ নানান ধৰণৰ মানুহ আহি পেলাই, য'ত ষ্টুডেণ্ট, অফিচাৰ্ছ, আপোনাৰ বিউৰ'ক্ৰেটছ আৰু যোন আহি পেলাই জইন কৰিব পাৰে ৱেষ্ট মেনেজমেণ্টৰ ওপৰত এৱেৰনেছ আৰু আপোনাৰ স্কিল ডেভেলপমেণ্ট আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে এই প্ৰগ্ৰামটো আমি অনুষ্ঠান কৰিছোঁ। এতিয়া আমি তেখেতক কাইলৈ তেখেত পালেহি অসম ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্ট। আমি তেখেতক অসমৰ পৰা পিক আপ কৰি আনিলোঁ ইয়াত অৰুণাচল প্ৰদেশ দীপা ভিলেজলৈ। ইয়াতে আমাৰ ৰেজৰ্ট এটা আছে, পায়নিয়াৰ চিকৰ ৰেজৰ্ট। সেই ৰেজৰ্টতে আমি এতিয়া প্ৰথম ফেজৰ কামটো আগবঢ়াম। তাৰপিছত আমি বেলেগ ষ্টেটত গৈ পেলাইও কামটো কৰিম। এতিয়া আপোনাৰ তেখেতে ইয়াত এটা হাতী বনাই থৈ যাব আৰু লগতে আপোনাৰ বেলেগ ষ্টেটৰ আৰু বেলেগ জেগাৰ অৰ্ডাৰ্ছো এতিয়া আহি আছে, যিহেতু কাৰণে আমি বেলেগ আৰু এনিমেলছো বনাব লাগিব। আমাৰ প্ৰাইমেৰী টাৰ্গেট হয় যে আমি ইণ্ডিয়াৰ প্ৰত্যেকটো ষ্টেট যোনবিলাক এনিমেল হয়, আমি প্ৰত্যেকটো ষ্টেট এনিমেলবিলাক প্ৰত্যেকটো গভৰ্ণমেণ্টক আমি গিফ্ট দিব পাৰোঁ। আৰু তাৰ লগতে আমি এই কামটোত নানান ধৰণৰ আনএমপ্লয়ড ইউথ জড়িত হ'ব, যিহেতু কাৰণে আপোনাৰ ইয়াতে স্কিল মানুহ আমি বনাব লাগিব। এতিয়া বহুত ধৰণৰ স্কিল আছে যোনবিলাক আজিলৈকে আমাৰ ইণ্ডিয়াত
ষ্টাৰ্ট হোৱা নাইকিয়া চ' এই প্ৰজেক্টটো যোনটো হয় এইটো আজিলৈকে ইণ্ডিয়াত হোৱা নাইকিয়া এইটো ফাৰ্ষ্ট এভাৰ প্ৰজেক্ট ইন ইণ্ডিয়া চ' সেইকাৰণে আমি প্ৰজেক্টটোৰ নামো আপোনাৰ ৱেন আফ্ৰিকা মিটছ ইণ্ডিয়া বুলি থৈছোঁ আৰু আমি ভাবোঁ যে এইটোৰ পৰা আপোনাৰ বহুত ইউথৰ লাভান্বিত হ'ব য'ৰ পৰা আপোনাৰ তেখেতলোকে আনএমপ্লয়মেণ্টটো আঁতৰি পেলাই নিজৰ চিন্তাধাৰণা নিজৰ ভাল আইডিয়াবিলাক দি পেলাই নিজৰ কিবা এটা এজ আ এণ্টাৰপ্ৰেনাৰ আগবঢ়াব পাৰিব নিজৰ জাৰ্ণিটো এইটো বাছি লোৱা নাইকিয়া তেখেত টায়াৰটো স্পেচিফিক হয় আৰু তেখেতে আজিলৈকে টায়াৰ স্কাল্পটিং কৰি আছে আমাৰ কোম্পানীটোৱে আমি ৱেষ্ট ছলিড ৱেষ্টৰ পৰা ফাৰ্নিচাৰ আৰু হোম ডেকৰ বনাওঁ অকল টায়াৰ বুলিয়ে নহয় ছলিড ৱেষ্ট যোনটো আমি স্ক্ৰেপ ইয়াৰ্ডত পাওঁ বা আমি ৰাস্তাত পৰি থকা পাওঁ কিন্তু তেখেত স্পেচিয়েলাইজড হয় টায়াৰ স্কাল্পটিঙৰ ওপৰত চ' সেইকাৰণে আমি তেখেতক প্ৰথম স্কাল্পটিং যোনটো টায়াৰ দি পেলাই হ'ব ইণ্ডিয়াত তেখেতক সেইকাৰণে আমি ইয়াত মাতি থৈ আনিছোঁ এটা হয় আমি ডেভেলপ কৰি আছোঁ আমাৰ পাৰ্টনাৰজন এতিয়া নাইকিয়া তেখেত আউট অফ ষ্টেচন আছে চ' এতিয়া আমি এই প্ৰজেক্টটো কৰিছোঁ ইয়াতে এইটো আমাৰ ৰেজৰ্টৰো প্ৰমোশ্যন হ'ব এলং উইথ ডেট আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছবিলাকো এচিভ কৰিব পাৰিম আৰু এইটো প্ৰজেক্টটো আপোনাৰ নিয়াৰ ফিউচাৰত বহুত বেলেগ বেলেগ জেগাত আমি ৰেপ্লিকেট কৰিব পাৰিম য'ত আপোনাৰ নানান ধৰণৰ মানুহ আহি পেলাই আপোনাৰ প্ৰডাক্টবিলাকৰ সৌন্দৰ্যটো উঠাব পাৰিব আৰু লগতে তেখেতলোকৰ মনৰ ভিতৰত যোনবিলাক আজিকালি এনেকুৱা হয় যে আপোনাৰ ইউথৰ মনত বহুত আইডিয়া থাকে কিন্তু বেকগ্ৰাউণ্ডৰ প্ৰব্লেমৰ কাৰণে বা পইচাৰ দুখৰ কাৰণে তেখেতলোকে নিজৰ সপোনবিলাক আগবঢ়াব নোৱাৰে চ' আমি সেইকাৰণে এনেকুৱা ইনিচিয়েটিভ এটা লৈছোঁ যিহেতু তেখেতলোকে আমাক দেখি পেলাই এটা এক্সাম্পল টাইপ ছেট কৰিব বিচাৰিছোঁ যিহেতু মানুহে ভয় নকৰি পেলাই নিজৰ সপোন আৰু নিজৰ ড্ৰিমবিলাক আগবঢ়াব পাৰে ৱৰ্কশ্বপটো জইন কৰিবলৈ কাৰণে আমি আপোনাৰ আৰু এসপ্তাহ পিছত অলৰেডি এটা গুগলত এৰি দিম লিংক এটা য'ত আপোনাৰ ডাইৰেক্ট গুগল লিংকৰ পৰা আপোনাৰ জইন কৰিব পাৰিব আফটাৰ ডেট আমাৰ ছ'চিয়েল মিডিয়া পেজ আছে আমাৰ ইনষ্টাগ্ৰাম ফেচবুক হোৱাটছএপ এইবিলাক থ্ৰুদিও যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকৰ থ্ৰুদি আপোনালোকৰ মিডিয়াম দি পেলাইও মানুহ জড়িত হ'ব পাৰিব এই প্ৰগ্ৰামত হয় আমি দীপা ভিলেজ এইকাৰণে চিলেক্ট কৰিছিলোঁ কাৰণ 1947ত যেতিয়া আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ হৈছিলে সেই সময়ত আপোনাৰ ফাৰ্ষ্ট ফ্লেগ হোষ্টিং দীপা ভিলেজতে হৈছিলে এণ্টায়াৰ অৰুণাচল প্ৰদেশত আৰু সেইটো কৰিছিলে মৌজ ৰিবা চ' আমি তেখেতলোকৰ নামতে আমাৰ ৰেজৰ্টৰ নামটো পায়নিয়াৰ চিকৰ ৰেজৰ্ট বুলি থৈছোঁ আমি তেখেতলোকক শ্ৰদ্ধাঞ্জলি জনাবলৈ কাৰণে আৰু ফাৰ্ষ্ট ৰেলৱে ষ্টেচন ইন অৰুণাচল প্ৰদেশো আপোনাৰ দীপাতে আছিলে চ' আমাৰ যেতিয়া ৰেজৰ্টটো কমপ্লিট হৈ যাব আমাৰ ৰেজৰ্টটোত আপোনালোকে দেখিব পাৰিব আপোনাৰ আমাৰ ডাঙৰ ফিচাৰী আছে আমাৰ পুল আছে আমাৰ থকা এমেনিটিজ আছে চ' এটা ইক' ৰেজৰ্টৰ কাৰণে যিখিনি পাব লাগে আপোনাৰ ইয়াত চব পাব আৰু লগতে আমাৰ যেতিয়া ৰেজৰ্টটো ৰেডি হৈ যাব আমি ট্ৰাই কৰি আছোঁ আমাৰ গাঁৱৰ মানুহখিনিৰ লগত কথা পাতিবলৈ কাৰণে যিহেতু আমি বেলেগ বেলেগ গাঁৱৰ ঘৰবিলাকক আমি হোম ষ্টেলৈ কনভাৰ্ট কৰি পেলাই তেখেতলোক যেতিয়া আমাৰ ফৰেনাৰ গেষ্ট আহিব তেখেতলোকে ভিলেজৰ যোনটো লাইফ হয় সেই ভিলেজৰ লাইফটো তেখেতলোকৰ লগত থাকি পেলাই একেলগে আপোনাৰ ফুড কালচাৰ মিউজিক অৰ্নামেণ্টছ গোটেইবিলাক ইটো সিটোৰ লগত এক্সচেঞ্জ কৰিব পাৰিব কিমান এৰিয়া আছে আমাৰ ইয়াতে এতিয়া 20 একাৰ্ছৰ লেণ্ড হয় য'ত আমাৰ 10,000 বিটল নাটৰ প্লাণ্টেশ্যন আছে কি প্লাণ্টেশ্যন আমাৰ ইয়াতে আপোনাৰ নানান ধৰণৰ প্লাণ্টেশ্যন আছে কিন্তু মেক্সিমাম আমাৰ বানানা আৰু আপোনাৰ বিটল নাট আছে তাৰ লগতে আমাৰ কিছুমান মেডিচিনেল প্লাণ্টছো আছে আৰু বাকী আমাৰ ছিজন ৱাইজ আমি ভেজিটেবল কৰোঁ